আচ্ছা পিকু মনৰ উৎপাত সব এইবিলাক পেলাই দিছে সোফাৰ পৰা শুনো কি উৎপাত কৰি আছ তুমি কি কি উৎপাত কচোন কি কৈছে কি কৈছা ইমাহা কি কৈছা হে মা কি কৈছা তুল কথা তুল তুল হে মাহা মেচিনৰ এইবিলাক চব ওলাই দিছে আই 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 তুল বদমাছ তুল হে মাহা উগত কৰি দিছা না দিছো নমস্কাৰ বন্ধু বান্ধৱীসকল মমিজ ব্লগৰ এটা নতুন ব্লগ ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু এতিয়া ৰাতিপুৱা 10:30 মান বাজিছে ৰাতিপুৱা ব্ৰেকফাষ্ট কৰি পেলাই আজৰি হ'লোঁ তাৰপিছতে আজি এতিয়াৰ পৰা ভিডিঅ'টো আৰম্ভ কৰিবলৈ লৈছোঁ বাহিৰত পুৰা বৰষুণ দি আছে মানে এদিনমান ৰ'দ দিলে বাৰু তাৰপিছত এতিয়া আৰু বৰষুণ ধৰিছে যোৱাকালিৰ পৰা আৰু ঠায়ে ঠায়ে বানপানীও হৈ আছে মানে এইফালে কি কয় বজালিত মেধিকুচিৰ সেইফালে এইটো হাথিনাপুৰ যোৱা ৰাস্তা নেকি এইটো ৰাস্তাটো ছিঙি গৈছে যোৱাকালি আবেলি বেয়া লাগিছে আৰু চবফালে পানী মানে এই বানপানী যোৱাৰ পিছত মানুহবিলাকৰ ভালকৈ চিজিল লগাই নাছিল আকৌ পানী আহিলে মানে উপায় নাই আৰু তথাপিতো আৰু এনেকৈ কিজানি বৰষুণ দি থাকিলে মানে আমাৰ ফালেও আগৰবাৰৰ নিচিনাকৈ পানী আহিব পাৰে আৰু আকৌ ঠিক নাই তথাপিতো সেনেকৈ আৰু পিকুমনি উৎপাত কৰিছে এইমাত্ৰটো দেখালোৱে মানে চব কি ক'ম আৰু মানে পেলাই মেলাই অৱস্থা বেয়া কৰি দিছে এতিয়া মায়ে অলপ ওলাই লৈ গৈছে তাক তাৰপিছতে আজি ভিডিঅ'টো এতিয়াৰ পৰা এনেকৈ আৰম্ভ কৰিবলৈ লৈছোঁ ভিডিঅ'টো শেষলৈকে চাই থাকিব কি পাৰোঁ দেখাই থাকিম ভিডিঅ'টো শেষত চাই পেলাই কমেণ্ট কৰি জনাবলৈ নাপাহৰিব ভিডিঅ'টো চাই পেলাই কেনেকুৱা লাগিল আৰু যদি চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব তেতিয়াহ'লে বলক আজিৰ ভিডিঅ'টো এনেকৈ দুপৰীয়া চাহ খাব লৈছোঁ এয়া বালু চাহ এইফালে আমাৰ মাৰ আজি গা বয়া মাথাৰ বিষ উঠি আছে এইফালে মিঠু চাহ মায়ে পিকুমনুক টোপনি মাৰি দিয়া থৈ আছে এইফালে আমাৰ মা চাহ খাই লয় এতিয়া চাহ আৰু এয়া দুপৰীয়াৰ কাৰণে আমাৰ বুট বৰা ভজা লগত কিছু জলকীয়া এইফালে আমাৰ মায়ে ভাজা বনাইছে বাকী ঘুগুনিখন মই ৰাতিপুৱাই বনাইছিলোঁ সেনেকৈ হ'ব আজি আৰু দুপৰীয়াৰ সাজ আৰু এতিয়া আবেলি হৈছে আমি মানে খুৰাহঁতৰ ঘৰত যাব ওলাইছোঁ মামুহঁতৰ আজি পূজা আছে সত্যনাৰায়ণ পূজা এওঁ মই অলপ সোনকালে যাওঁ মানে অলপ ধৰা ধৰি কৰি দিব কৈছে এনেকৈ যাওঁ বাকীবিলাক অলপ পিছত যাব দেৰিকৈ পিকুমনুক খুৰাই লৈ গ'ল আমি তেতিয়া গৈ থাকোঁ এতিয়া পূজাৰ কামত ব্যস্ত হৈ আছোঁ সেয়া এইফালে দেখাই থাকি কৰিছোঁ পনীৰ বনাইছোঁ বিলাহী পনীৰ বনাম বাকীখিনি খুৰীমাই কৰি থৈছে দালি চব্জি ভাজিব আছে আৰু ভাতটো হ'ব আছে ন মামু ভিডিঅ' কৰি আছে শিকো दुर्गापति लक्ष्मण नमो ऐश्वरी को नमो ओम प्रजापति देवता फल हरि निर्विद्या नमो लक्ष्मण नमो पता आपका बोले होते भक्ति युक्त कहिला और गंधवते सकले गले बातिया खाइबो जानो देई मंत्रा मने हे दियोगे एबार जो जग बिनी और दरिद्र गुसिया कहिला हइला बहु धन ব্রাহ্মণৰ আখ্যান থাকহি মানে আর কাতুরিয়া বিবরণ কি খাইছিল ভোগ খাইছিল পাপাই ভোগী কেনেকৈ বনাই দিছে কেনেকৈ বনাই দিছিল কলে কি দিছে হাতখনতে দেখাইছিল এনেকৈ কি বনাই দিছে ভোগ খাইছিল প্ৰকাশ খাইছোঁ ভোগ টেষ্টি হৈছে মই বনোৱা বস্তু এই হৈছে ৰিলছ বনাওঁ বেলেগৰ মোবাইলত ৰিলছ বনাই দেই টিকলি কি ক'বা ভোগ কেনে হৈছে ভোগ ক'ত পেটত
বেছি খানা বয়া আছি মানে দিকে জমা অলপ মৰাইছো তুমি মছলা বেয়া পাওঁ বহুত খালা তুমি আলগে